বা ও বা ভাত নোখোৱা? ভাত মই খাইছোঁ, তুমি খাই লোৱা যে। তুমিতো মোক এৰি ভাত নোখোৱা বা? মই আজি খাইছোঁ ভাত। মোৰ আজি ভোক লাগিছিলে, মই ভাত খাইছোঁ। তুমি খাই লোৱা। ঠিক আছে। অ' বা তুমি মোক যে আজি ইমান ভালদৰে কথা পতা নাই, মাতাও নাই, দুৱাৰখন খুলি দিব কওঁতে ভালকৈও নিদিলা কি? নাই এনেই। তুমি আগতে খাই লোৱা যোৱা ভাত। মই ভাত খাই মই বাচন ধুই থৈছোঁ। তোমাৰতো তুমি খাই থোৱা। যোৱা। ঠিক আছে, মইতো বাহিৰতে যে ৰেষ্টুৰেণ্টত খাই আহিছোঁ। অ' ঠিক আছে তেতিয়াহ'লে ৰেষ্টুৰেণ্টত খাই আহিছা। বা আজি যে ইমান ভাল লাগিছে ন ৰেষ্টুৰেণ্টত গৈ, বহুত ভাল লাগিছে জানা। বা অঁ আজি বহুত ভাল লাগিছে জানা তুমি। ভালটো লাগিবই। ভালটো লাগিবই। কাৰ লগত গৈছিলা তুমি ৰেষ্টুৰেণ্টত? ফ্ৰেণ্ডৰ লগত গৈছিলোঁ বা। অঁ ফ্ৰেণ্ডৰ লগত। ঠিকে আছে। তুমি মোকো মিছা কথা ক'ব পৰা হ'লা। বা মই তোমাক কি মিছা কথা কৈছোঁ? একো মিছা কথা কোৱা নাই, মই ফ্ৰেণ্ডৰ লগতে গৈছোঁ। হয় নেকি? অঁ মই তোমাক কিয় মিছা কথা ক'ম? মই ফ্ৰেণ্ডৰ লগতে গৈছিলোঁ তুমি আৰু তাত ফ্ৰেণ্ডৰ বহুত খালোঁ জানা বা। অঁ সেইকাৰণে মানে তুমি ঘৰত ভাত নোখোৱা আজি? মই বহুত খাইয়ে দিলোঁ আৰু কেনেকৈ মই ভাত খাম? ঠিক মোৰ আছে অলপো ভোক তেতিয়াহ'লে নাই বা। তুমি ফ্ৰেণ্ডৰ লগত গৈছিলা নে বয়ফ্ৰেণ্ডৰ লগত গৈছিলা? আৰে ফ্ৰেণ্ডৰ লগত গৈছোঁ, তোমাক কথা ক'লেই বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ড। মই ফ্ৰেণ্ডৰ লগতে গৈছিলোঁ, মিছা কথা ক'ম নেকি তোমাক? তুমি মোক মিছা কথা নক'বা, কাৰণ মই তোমাক সৰুৰ পৰাই ডাঙৰ কৰিছোঁ। মা দেউতাৰ অবিহনে মই তোমাক ডাঙৰ দীঘল কৰিছোঁ। আৰু তুমি আজি মোক মিছা কথা ক'ব পৰা হ'লা। বা মই তোমাক মিছা কথা কোৱা নাই। মইতো সেই কথাটো জানোৱেই যে তুমি যে মোক মা দেউতাৰ অভাৱ কেতিয়াও পাব দিয়া নাই। তুমি মোক বহুত বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছা, মই এইটো জানো বা। আৰু মই তোমাক সেইকাৰণে একো মিছা কথাও নকওঁ। হ'ব শুনা ভণ্টি, মই যেতিয়া আজি অফিচৰ পৰা আহিছিলোঁ তেতিয়া তোমাক মই এজন ল'ৰাৰ লগত দেখিছিলোঁ। এতিয়া তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। তুমি প্ৰশ্ন নকৰিবা। ল'ৰাজন কোন আছিলে? বা মই ল'ৰাৰ লগত অহা নাই, আৰু আহোঁতে আহিছিলোঁ ল'ৰাৰ লগত, কিন্তু সেইটো বয়ফ্ৰেণ্ড নহয়, ফ্ৰেণ্ডে হয়। তুমি মোক মিছা কথা নক'বা। সঁচা কথা কৈছোঁ বা, মই তোমাক কিয় মিছা কথা ক'ম? মই ফ্ৰেণ্ডৰ লগতে আহিছোঁ। তেতিয়াহ'লে তুমি মোৰ শপত খাই কোৱাচোন, কোন হয় সেইজন ল'ৰা? কোৱা বা কোৱা কোৱা, শপত খাই কোৱা, কোন হয় সেইজন ল'ৰা? কোৱা কোৱা। হয় বা, সেইজন বয়ফ্ৰেণ্ডে হয়। কি? কৰ অঁ ঠিক আছে, ইমান দূৰ শুনিলোঁ যেতিয়া, এতিয়া মোৰ এটাই ফাইনেল হ'ল, সেই ল'ৰাজন ক'ৰ হয়, কোন ঘৰৰ হয়, সেইবিলাকতো মই জানিব লাগিব। জানিব লাগিব নে নালাগিব? লাগিব। সেইকাৰণে মই কালি মাতি পঠোৱা বুলি ক'বা। যেতিয়া মই যিটো টাইমত অফিচৰ পৰা আহোঁ, তাৰপিছত তুমি তাক লৈ আহিবা। ঠিক আছে? ঠিক আছে বা। এতিয়া তুমি শুই থকা আৰু ময়ো শুবলৈ যাওঁ। গুড নাইট বা। গুড নাইট। টোপনি জনাই দিম। বা কালি মাতিছে। হেল্ল'। অঁ কি কৰিছা তুমি? অঁ জানা এটা কথা কৈছিলোঁ। ৰেষ্টুৰেণ্টত যোৱা বা অহা মোক দেখা পাইছে। অঁ জানে আহি মোক যি মানে বা নামাতে একদম। মই বাই জানানে মোক শপত খুৱাই মানে সঁচা কথাটো জানিয়ে ওলাইছে। তাকে কিন্তু এটা ভাল খবৰ যে মানে কি কালি তোমাক মাতি পঠাইছে জানা। অঁ আহিবা তুমি কালি। কালি আবেলি আহিবা। অঁ মই তোমালোকৰ ঘৰৰ আগত। ঠিক আছে, বাহিৰত আহা। আহিছা তুমি? আহা আহা ইয়াতে আহা। বা বহা। তুমি বহা, মই বাক মাতি দিছোঁ। ঠিক আছে। বা অঁ বা আহিছে দীপে। অঁ হয় নেকি? ঠিক আছে, তুমি বহিব দিয়া, মই গৈ আছোঁ। বহিব দিছোঁ বা। মই গৈ আছোঁ। আহিছা? অঁ
চিনি পালানে নাই ঘৰটো আহিব কষ্ট হৈছে নেকি নাই কষ্ট মানে তাইক ফোন কৰিছিলোঁ ঠিক আছে দিয়া ভণ্টি তুমি পাকঘৰলৈ যোৱাচোন কৈ পেলাই চাহ লৈ আহা যোৱা ঠিক আছে বা তুমি বহা হা তোমাৰ নামটো চাগে দি হয় ঘৰত কোন কোন আছে মা মই আৰু দাদা আছে দেউতা নাই নেকি দেউতা নাই দেউতা ঢুকাইছে আমাৰতো নাই জানাই চাগে তাই কৈছে মা দেউতাৰ অবিহনে মানে মই তাইক ডাঙৰ দীঘল কৰিছোঁ আৰু সৰুৰ পৰা মানে একো কষ্ট অভাৱ কেতিয়াও মই হ'ব দিয়া নাই মোৰ মানে নিজৰ অভাৱখিনি পূৰণ নকৰি মই তাৰ মানে মই ভণ্টিৰ অভাৱ পূৰণ কৰিছোঁ সেইকাৰণে আৰু ঠিক আছে সেইবিলাক পিছৰ কথা হ'ব তুমি এতিয়া কি পঢ়ি আছা নে কিবা কৰা নাই বাইদেউ মই পাৰ্ট টাইম জব কৰি আছোঁ হয় নেকি ক'ত কোম্পানীত চাগে কোম্পানীত এতিয়া মই কি ক'ম ছোৱালী তাৰমানে মোৰ ভণ্টিক মই বহুত সৰুৰ পৰা মানে ডাঙৰ দীঘল কৰিছোঁ আৰু মানে মই মানে তাইক দুখত থকাটো নিবিচাৰোঁ কেতিয়াও মই ভাবোঁ যে তাই সুখত থাকক তাই সুখী হ'লে মোৰ সুখ আৰু এতিয়া ক'বলৈতো মোৰ বেয়া লাগিছে মানে নকলেও মানে মোৰ উপায় নাই তুমি বেয়া নাভাবিবা তুমি মই তোমাক তেনেকুৱা কৰি ক'লোঁ তুমি মানে মই কি ক'ম আৰু ক'বলৈ মোৰ ভাষা নাই তুমি মানে তাইৰ জীৱনৰ পৰা মানে আঁতৰি যোৱাটোৱে মই বিচাৰোঁ বাইদেউ অসম্ভৱ যাব নোৱাৰি অসম্ভৱ হ'লেও সম্ভৱ কৰিব লাগিব কাৰণ মই তাইক দুখত থকাটো মই নিবিচাৰোঁ কেতিয়াও তাইকতো মই দুখত নাৰাখোঁ বাইদেউ এইটো সঁচা কথা এইবিলাক এতিয়া মুখৰ কথা বিয়াৰ পিছত এইবিলাক সকলো মানে গোটেই মানে পাৰ্টটো মানে চেঞ্জ হৈ যায় এইটো মই জনা আছে সেইকাৰণে মানে তুমি তাইক নক'বা বাৰু তুমি তাইৰ জীৱনৰ পৰা তাইৰ মানে লাইফৰ পৰা মানে কণ্টেক্ট বা কোনো মেছেজ এইবিলাক মানে মই নকৰাটোৱে বিচাৰোঁ মই ভাবোঁ যে তুমি তাইৰ জীৱনৰ পৰা আঁতৰি যোৱাটোৱে মই বিচাৰোঁ কাৰণ তাইৰ মানে মই সুখটো বিচাৰোঁ এনি টাইম মই তাইৰ সুখটো বিচাৰোঁ মই মানে বেলেগ আৰু কথা নাভাবোঁ মই তাইৰ বাহিৰে মানে মই একো কথা ভাবিব লগা নাই কাৰণ এতিয়া চোৱা মোৰ কোন আছে কোনোতো নাই তাইৰ অবিহনে মোৰ কোনো নাই মই অকলশৰীয়া সেইকাৰণে এতিয়া তুমি অকণমান ভাবিবা কি কৰা তুমি ভালে হৈছে ঠিক আছে দে হলি বাইদেউ তাইৰ সুখে মানে মোৰ সুখ কিন্তু অলপ মোৰ কষ্ট হ'ব মই চেষ্টা কৰিম ঠিক আছে দিয়ক বাইদেউ মই যাওঁ ঠিক আছে বাৰু চেষ্টা কৰিবা তুমি বা হা ক'ত গ'ল দীপ দীপ মানে যাব লগা হ'ল কোম্পানীৰ পৰা বোলে কল আহিলে গুচি গ'ল গুচি গ'ল আৰে মোক এবাৰ মাত নিদিয়াকৈ গুচি গ'ল কিয় বা তুমি সুধি ল'বাচোন ফোনত ঠিক আছে বা কি হ'লনো ইমান ব্যস্ত যে মই ফোনটো ৰিচিভ কৰিব টাইম নাই একদম মাথা কাম নকৰা হৈ গৈছে আৰু আৰে কেতিয়াও এনেকুৱা কৰা নাছিল ইমান ফোন কৰি আছোঁ এবাৰো ফোন ৰিচিভ নকৰে কাৰণ কি কেতিয়াও তুমি মোক এনেকুৱা কৰা নাছিল আজি এনেকুৱা কৰি আছে যে গ'লটো গ'ল মোক এবাৰো মাত নিদিয়াকৈ গুচি গ'ল এবাৰো এটা ফোন নাই গুচি গ'ল এবাৰো মোক এটা মাত দিও গুচি নগ'ল ইমান দূৰ গৈ নাপাওঁ যেন লাগি আছে নাই ওচৰতে আছে বেছি দূৰ নহয়
তুমি অহা নাই যে মই আহি থাকোঁ নহয় মই দূৰহাট ভাইটি আহিলেও ভাল লাগিলে হয় ন ছুটিয়ে নাপায় নহয় আহিবও নোৱাৰে একো নাই মই আহিছোঁ যেতিয়া মানুহ আহিছেই থাকে এইটোৱে ন এইটোৱে তোমাক সৰুতে দেখিছিলে তুমি বিয়া হৈ গ'লা এতিয়াতো আৰু চিনিয়ে নাপাব চাগে আহিছে আহিছোঁ বাইদেউ আছেনে আছে ঠিক আছে চিনাকি কৰি দিব পাহৰিলোৱে এইজনী মোৰ সৰু ভণ্টিজনী ডিব্ৰুগড়ত যে বিয়া হৈছে বহুত দিনৰ মূৰত আহিল মানে হাজবেণ্ডে ছুটি নাপায় সেইকাৰণে আপুনি বাইদেউ ভিতৰতে আছে চাগে মাতি দিব লাগিব এইজনী বাইদেউৰ মানে ভাইটি হয় লাজ কৰে সেই কথা পাতিব মই আগতেও আহিছোঁ নহয় এনেকুৱা কৰি পঢ়িব কৈ কেনে ঘৰৰ ভিতৰত সোমাই যায় বহুত লাজ কৰে লাজুকা মানে হয় নাই চাগে ভিতৰত কাম কৰি আছোঁ তুমি বহাচোন ভণ্টি মই ভিতৰৰ পৰা আহি আছোঁ আহিছা আহিছোঁ বহুত গৰম হৈছে না আৰে তুমি ইয়াতে আজি কিমান দিনৰ মূৰত তোমাক দেখা পালো জানা তুমি আজি 3 বছৰৰ মূৰত তোমাক লগ পালো সেই যে তুমি আমাৰ ঘৰত গৈছিলা বাৰ লগত কথা পাতিব তাৰ পৰা তোমাক ইমান ফোন কৰি তুমি এটা ফোন মোৰ ৰিচিভ নকৰিলা যেটো হয় ক'ত বিয়া হলা পিছে কোৱাচোন ডিব্ৰুগড়ত বহিলোৱা মই তোমাৰ কি কাৰণত ফোন ৰিচিভ কৰা নাই কি কাৰণত তোমাক কল বেক কৰা নাই সেইটো তোমাৰ বাকো দিবাচোন বাক হ'ব দিয়া আৰে বাটো মোক কৈছে কি তোমাৰ অফিচৰ পৰা কল আহিছে সেইকাৰণে তুমি গুচি গ'লা মই যেতিয়া চাবি আহিছে তোমাক তেতিয়া সেনেকৈহে কৈছিল মোক ঠিক আছে তাৰপিছত মই তোমাক ইমান বাৰ ফোন কৰিলোঁ এবাৰ ফোন কৰি যে মানে এইটো কাৰণত আহিছোঁ বা মোক কিবাটো এনেকৈ এটা ক'ব পাৰিলা হয় একো এটা নকলা তুমি না মেছেজ কৰিলা আজি 3 বছৰৰ মূৰত আজিহে তোমাক লগ পালোঁ না মেছেজ এটা কৰি ক'লা নে ফোন ৰিচিভ কৰি ক'লা নে তুমি মোক কল বেক কৰি ক'লা সেইবোৰ বাদ দিয়া আৰু গুচি গ'ল তুমি বিয়া পাতিলা ক'ৰ ছোৱালী নাই মই বিয়া পতাই নাই বিয়া তুমি বিয়া পতা নাই পতা মিছা কথা আৰে তোমাক মিছা কথা মই কিয় ক'ম ক'ব লগা কি আজি যদি মই বিয়া পাতিলে মইতো মিছেছকো লৈ আনিলোঁ হয় না ইয়াতে 3 বছৰ আগৰ পৰা তুমি মোক মিছা কথাই ক'লা মইতো মিছা কথা তোমাক কৈছোঁ না সঁচা কথা কৈছোঁ তোমাৰ বাক সুধিবা তেতিয়া তুমি গম পাবা কোন ৰাইট কোন ভুল ঠিক আছে কিবা এইবাৰ তোমাৰ হাজবেণ্ডে কি কৰি আছে চাকৰি কৰে ডিফেন্সত ঠিকে আছে দিয়া ডিফেন্সত চাকৰি কৰে আমি পাৰ্ট টাইম জব কৰা ল'ৰা লণ্ডাটোক ক'ত বিয়া দিব তোমাৰ বাই মানে তুমি যে এনেকৈ কৈ আছা কথাবোৰ মানে তোমাৰ চাগে মানে তুমি নিজে মোক বাদ দিলা আৰু এতিয়া চবটোক বাদ দিব আহিছা তুমি বাক সুধিবাচোন তোমাৰতো বায়ে মেইনটো ন যিহেতু মোৰ মা দেউতা নাই গতিকে বাটো হ'বই মেইন সেইটোৱে কথা তুমি আহিলে বাক সুধি ল'বা তাৰপিছত কাৰ ঘৰত দুখ কাৰ ঘৰত দুখ নাই সুধি ল'বাচোন মোৰ বাই এনেকুৱা একো কৰা নাই যিটো কাৰণে তুমি মোক মানে বাদ দিব লগা হৈছে তুমি মোক নিজে ব্ৰেকআপ দিছা মই নিজে ব্ৰেকআপ দিছোঁ তোমাক তেতিয়াহ'লে সেইটোৱে তুমি নিজে ব্ৰেকআপ কৰিছোঁ চবতো মোৰ বাক দুখ দিলে নহ'ব নহয় ঠিক আছে তোমাৰ বাক আহিলে সুধি ল'বাচোন কোনে ব্ৰেকআপ দিছে কাক সুধি ল'বা ভণ্টি
আহা ভিতৰলৈ যাওঁ, তাক মাতি আছে নহয়। আৰে দীপ, বাইদেউ তুমি ইয়াতে? এই উপমে মাতিছে। আচ্ছা, তোমাৰ ফ্ৰেণ্ড হয় চাগে? মোৰ ভাল ফ্ৰেণ্ড হয়। 3 বছৰৰ পিছত তোমাক লগ পালোঁ। তাকেতো বহক বাইদেউ ইয়াতে। ঠিক আছে বাৰু। বাইদেউ বিয়া পতা নাই? কিয়? বিয়া পতা নাই আৰু, বিয়া পাতি কি হ'ব এতিয়া? তাকেই বিয়া পাতিব লাগে। মোৰ ভণ্টিটো বিয়া হৈয়ে গ'ল, গম পালাই চাগে। তাই কল ডিব্ৰুগড়ত বিয়া হৈছে। তাইক ডিব্ৰুগড়ত বিয়া দি দিলোঁ। ভাল এজন ল'ৰা পালোঁ যে, সেইকাৰণে মানে দি দিলোঁ আৰু। ঠিকে আছে দিয়ক, ভাল ল'ৰা মানেতো দিব লাগিবই। আমি পাৰ্ট টাইম জব কৰা ল'ৰা, আমাৰ লগত আৰু এইটো নিমিলে ন? নহয় দীপ, সেইটো তুমি ভুল বুজিছা। কাৰণ আচলতে মানে সকলো মানে মই ডাঙৰ বাইদেউটো তাইৰ সকলো মানে বাইকে মানে ভাবে যে ভনীয়েকজনী ভাল ল'ৰাৰ লগত মানে থাকক আৰু ভাল ল'ৰাৰ লগত বিয়া হওক, যেনে তাইৰ জীৱনটো ভাল হয়, পিছত একো যেন সমস্যা নহয়। চ' সেই ভাগলৈ বিয়া দিলোঁ। ঠিক আছে, তোমালোকে অকণমান বহাচোন। বা বহাচোন। কি হৈছে তোমাৰ? বা তুমি মোক কি মিছা কথা কৈছিলা? আৰে মই তোমাক কি মিছা কথা কৈছোঁ? মইতো নাজানো তুমি মোক কি মিছা কথা কৈছা। তুমিহে ইমান সৰুৰ পৰা ডাঙৰ কৰিলো, এটা মিছা কথা নোকোৱা। আজি তুমি মোক এনেকুৱা কৰি ক'ব আহিছা যে মই তোমাক মিছা কথা কৈছোঁ? তুমি মোক মিছা কথা কৈছা, যি ক্ষেত্ৰত দীপে মোক ফোন কৰা নাছিল আৰু তুমিও মানে মোক ফোন কৰিব মানা কৰিছিলা। সেইটো কথা। মই কৰিছিলোঁ কাৰণ মই তোমাৰ ভাল বিচাৰিছিলোঁ, সেইকাৰণে মই তেনেকুৱা কৰিছিলোঁ। কাৰণ মই বিচৰা নাছিলোঁ মোৰ ভণ্টি এজনী পাৰ্ট টাইম জব কৰা ল'ৰাৰ লগত বিয়া হওক। মই ভাবিছিলোঁ যে মোৰ ভণ্টি চাকৰি কৰা ল'ৰা এজনৰ লগত বিয়া হওক আৰু তাইৰ সংসাৰখন যাতে সুখৰ হয়। কিয় তুমি এতিয়া সুখী নাই নেকি? সুখী হয় বা, কিন্তু বা এইটো বহুত ভুল কাম কৰিছা। মই জনামতে মই ভুল কাম কৰা নাই, কাৰণ সকলো বায়েকে নিজৰ ভনীয়েকৰ ভাল হোৱাটোৱে বিচাৰে। চ' সেইটো ময়ো কৰিলোঁ, ইয়াতে মই একো ভুল কৰা নাই। বা মই ইমান দিনে এইটো কথা লুকাই ৰাখিছিলোঁ, কিন্তু আজি তাই মোক কথাবিলাক একদম বেয়াকৈ আছে কৰি, সেইকাৰণে মই এই কথাটো কৈ দিলোঁ। আপুনি মোক বেয়া নাপাব বাইদেউ। নাই দীপ, মই তোমাক বেয়া নাপাওঁ। মই তোমাকো বেয়া নাপাওঁ, মই মোৰ ভণ্টিকো বেয়া নাপাওঁ। কাৰণ সেইটো সময়ত মোৰ এটা ভুল ধাৰণা আছিলে যে মোৰ ভণ্টি পাৰ্ট টাইম জব কৰা ল'ৰাৰ লগত চাগে বিয়া হ'লে সংসাৰখন বেয়া হ'ব। মই ভাবিছিলোঁ সেইটো। মই ভবা নাছিলোঁ যে এনেকুৱা এটা মানে চিটুৱেশ্যন হৈ পৰিব যে তাই মানে এদিন তোমাক লগ পাব। এইটোতো হয়, এইটোতো তাই লগটো পামেই দিয়ক। মই তাৰ ইয়াৰ নেক্সট বাৰ যেতিয়া ঘৰত আহিছিল, মই তেতিয়া তাইক দেখিছিলোঁ, কিন্তু তেতিয়া তাইক মই মাতিব পৰা নাই। তেতিয়া মাতি নাই তাই, কিন্তু আজি যে হঠাৎ এতিয়া লগ পাম মই এইটো সপোনত ভবাই নাছিলোঁ। যদি উপমে মোক আগতে ক'লে হয় এনেকুৱা কথা, তাই আহিব, মই আজি ইয়াতে আহিলোঁ। কিন্তু কি কৰিম, ভগৱানৰ সেই আৰু লগ কৰাই দিলে। একো নাই দিয়ক, সেইবিলাক কথা আৰু বাদ দিয়া, তুমিও বাদ দিয়া, যি হৈছে হৈছে। ঠিক আছে, তোমালোকে মোক ভুল বুজি নাথাকিবা ভণ্টি, তুমিও মোক ভুল বুজি নাথাকিবা। বা মই তোমাক ভুল নুবুজো, মই তোমাক বেয়া নাপাওঁ, কিন্তু তুমি এটাই ভুল কাম কৰিছা যে দীপে পাৰ্ট টাইম জব কৰাৰ কাৰণে তুমি মোক ব্ৰেকআপ দিব কৈছিলা। কিন্তু সেইটোত বা বহুত ভুল কাম কৰিছা, কাৰণ চৰকাৰী চাকৰি কৰিলেই যে মানে ল'ৰা এজনে ছোৱালী এজনক ভাল পাব পাৰে বা মানে সংসাৰখন ভাল হয়, সেইটো মিছা কথা। বা পাৰ্ট টাইম জব কৰিলে য'ত সঁচা ভাল পোৱা আছে, সেইটোহে মানে সঁচা প্ৰেম বুলি কোৱা হয়। হয়, মোৰ মানে ডাঙৰ ভুল হৈ গ'ল। মই মানে আজিহে মানে সেইটো অনুভৱ কৰিছোঁ যে মানে মই কি কাম কৰিলোঁ আজি। সেইটো মোৰ মানে বহুত ডাঙৰ ভুল হৈ গ'ল। সেইটোৱে বাদ দিয়ক বাইদেউ, আৰু সেইবোৰ কথা আৰু উলিয়াইতো এতিয়া একো লাভ নাই। সেইটো তাইও যিহেতু এতিয়া বিয়া হৈছে, তাইও এখন সংসাৰ আছে, সেইবোৰ কথা বাদ দিয়ক। এতিয়া যি হৈছে আৰু সেইবিলাক বাদ দিয়ক। একো নাই, তোমাৰ লাইফটো তুমি ভালকৈ ষ্টাৰ্ট কৰা, সেইটোৱে আৰু এতিয়া একো নাই আৰু ইয়াতে। ঠিক আছে দিয়ক বাইদেউ, আপোনালোকে ঘৰত মই যাম। ঠিক আছে, মই তোমাৰ ভালৰ কাৰণে কৰিছোঁ, কিন্তু এতিয়াহে মই গম পাইছোঁ যে আচলতে ল'ৰাজন বহুত ভাল আছিলে। ময়ে ভুল কৰিলোঁ, ডাঙৰ ভুল কৰিলোঁ। তুমি নাকান্দিবা ভণ্টি, সকলোবোৰতো মোৰ ভুলৰ কাৰণে হ'ল নহয়। এতিয়া আৰু মন বেয়া কৰি থাকিব নালাগে, যি হ'ব লগা আছিলতো হৈ গ'ল না।
হিপে তোমাৰ ভাগ্যতে নাছিলে সেইটো বোলে তুমি মানি ল'ব লাগিব ফোন আহি আছে চাগে লোৱা ভাইটিয়ে ফোন কৰিছে লোৱা নকবা তাক আৰু এইবিলাক কথা হেল্ল' দিয়া হ'ব দিয়া মই কৰি আছোঁ বা মই যাওঁ কিয় ইয়াতে ভাত খাব মাতিছে মই ভাত নাখাওঁ বা তুমি ভাত খাই আহিবা মই যাওঁ ৰবা অকলে ক'ত যোৱা ময়ো যাওঁ ৰবা হেল্ল' গাইজ আমাৰ এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব থেংক ইউ বাই বাই হ'ব এতিয়া